আমাৰ কন্যা সন্তান এগৰাকীয়ে তাই আমাৰ অসমীয়া ভাষাত যে কওঁ তুলনি বিয়া হ'ল জুলাই মাহৰ ফাৰ্ষ্ট উইকত। আমি কৰ্মসূত্ৰে মই মিছেছ আমাৰ ফেমিলি আমি ইয়াত থাকোঁ। প্ৰায় 2 বছৰ হ'ল কেনুগুৰিত থাকোঁ। আমাৰ পুৰণা ঘৰ হৈছে ৰংদৈ, আৰু যিদিনাখন মানে আমাৰ ছোৱালী তাই এইটো পুষ্পিতা হৈছে সেইদিনাখন আমি গাঁৱৰ গৃহলৈ লৈ গ'লোঁ, য'ত আমাৰ মা থাকে। তাৰপিছতে গৃহলৈ লৈ গৈ পেলাই 4 নম্বৰ দিনাখন সংঘৰ নিয়ম মতে গোটেইখিনি কাৰ্য সম্পাদন কৰা হ'ল। হোৱাৰ পিছত 7 নে 8 নম্বৰ দিনাখন আমি গৈ পেলাই আঞ্চলিকৰ প্ৰেচিডেণ্ট বাপুৰ লগত সুধিলোঁ যে আজিকালি যুগৰ পৰিৱৰ্তন হৈছে, গতিকে আমি যুগৰ লগত সংগতি ৰাখি নেক্সট মাহত আমি কিবা এটা আমি ভোজন ঘৰতে খুৱাব পাৰিম নেকি। মানে 11 দিনৰ কমপ্লিট হৈ যোৱাৰ পিছত যিটো মানে নেক্সট মাহত মানে বাৰ্থডে পাৰ্টি যেনেকৈ দিয়ে ধৰক। তাৰপৰা সেইমতে তেখেতে ক'লে যে এইটোতো সম্ভৱ নহ'ব, তোমালোকে এইটো গৃহততো এইটো আমি অনুষ্ঠান কৰিবলৈ নিদিওঁ। অনুষ্ঠান কৰিলে প্ৰথমে মোক জবাব দিব লাগিব, তাৰপিছত মই তোমালোকলৈ লেটাৰ দিব লাগিব। মই মা গৈছিলোঁ ৰাতিপুৱা তেখেতৰ কথা পাতিবলৈ। তো তেখেতক তেতিয়া সুধিলোঁ বোলো বাহিৰত পৰা হ'ব নেকি। তেতিয়া তেখেতে ক'লে যে বাহিৰত কি কৰা এইটো আমাৰ লুক আউট নহয়, বাহিৰত তোমালোকে যি ইচ্ছা আমাৰ এইটো ক'বলগীয়া নাই, কিন্তু তোমালোকে এই ঘৰৰ ভিত্তিত নোৱাৰিবা। তাৰপৰা সেই মৰ্মে 11 দিনীয়া কমপ্লিট কাৰ্যসূচী হৈ গ'ল। হৈ যোৱা 12 নম্বৰ দিনাখন আমি ঘৰলৈ গুচি আহিলোঁ। আহি পেলাই আগষ্টৰ 3 তাৰিখে আমি এটা অনুষ্ঠীয়াকৈ আমাৰ লগৰ যিখিনি আজি ফ্ৰেণ্ড চাৰ্কুল আছিলে, কলিগ আছিলে, ৰিলেটিভছ আছিলে, গোটেইখিনিকে মাতি পেলাই আমি এটা আমিষ ভোজনৰ ব্যৱস্থা কৰিছোঁ। খোলাকৈ কৈছোঁ বস্তুটো এইটো আমি কেনুগুৰিতে কৰিছোঁ, আমাক গৃহত কৰা নাই। তাৰপৰা কৰাৰ পিছতে যিটো অনুষ্ঠানলৈ আকৌ মা অহা নাই, ইভন মোৰ দাদাও অহা নাই। মায়ে হয়তো ভাবিছিলে চাগে মই গ'লে সংঘৰ এইটো কিবা প্ৰতি থাকিব পাৰে, মা নাহিলে। মাৰ যিহেতু সংঘত সোমোৱা আজি আমি 91 নে 32তে সোমাইছিলোঁ সংঘৰ, আমি সংগী হৈ আছোঁ। মা মানে সংঘটোৱে মানে বহুত ষ্ট্ৰিক্ট মানে মানুহগৰাকী, যিগৰাকী মানুহে মানে তেখেতৰ মাতৃৰ হেৰিয়াতো মানে অনুষ্ঠানো যোৱা নাই। তাৰপিছত সেইদিনাখন আকৌ মাৰ সংঘৰ নামঘৰ পাল পৰিলে, মায়ে চাহ দিয়াত ব্যস্ত থাকিলে, কিন্তু নাতিনীয়েকো অনুষ্ঠানলৈ মা নাহিলে। বস্তুটো তাতে আমি ভাবিলোঁ এই বস্তুটো ইমান বেছি গভীৰলৈ নাযায় বুলি ভাবিলোঁ। তাৰপিছতে তেখেতলৈ প্ৰায় এসপ্তাহমানৰ পিছতে আমালৈ এখন লেটাৰ ইছ্যু কৰিলে, যিখন লেটাৰ স্পষ্টভাৱে উল্লেখ কৰিছে যে মানে পুষ্পিতা অনুষ্ঠানৰ গইনালৈ আমিষ ভোজনৰ ব্যৱস্থা কৰা বুলি, যিটো গৃহত কৰা বুলিয়ে কাগজখনৰ মতে তেওঁলোকে আমাক শ্ব' কৰিছে। তাৰপিছতে আমাৰ ঘৰৰ গোটেই ফেমিলি মেম্বাৰখিনি বুলি আলোচনা কৰিলে যে কি কৰা যায়। তাৰপিছত দাদাই ক'লে হ'ব মই এইটো কথা পাতি বুলি দাদাই প্ৰাথমিকলৈ এখন লেটাৰ দিলে যে কি সংঘৰ সংবিধানৰ কোনটো দফা মতে এইটো আমাৰ ঘৰক 1 বছৰৰ কাৰণে ধৰ্মীয় কাম কাৰ্যৰ পৰা আমাক অব্যাহতি দিয়া হ'ল। তাৰপিছতে আৰু এইটো কথা উল্লেখ কৰি দিলে তাত যে যিহেতু গৌতম বুঢ়া ভাইটি, মোৰ ভাইটি গৌতম বুঢ়া সংঘৰ সংগী নহয়, তেখেতৰ নাম সংঘৰ নৱীকৰণ এতিয়ালৈকে হোৱা নাই। গতিকে কোনটো হিচাপ মতে আমাক এঘৰীয়া কৰা হ'ল তাৰ বাবে আমি শুদ্ধ উত্তৰতে আপোনালোকক বিচাৰিছোঁ। তাৰপৰা আমি প্ৰাথমিকৰ পৰা একো নাপালোঁ, বাঁহ গ'ল বাগৰি গ'ল, একো নাপালোঁ। তাৰপৰা গৈ পেলাই লাষ্টত আমি আঞ্চলিকক দিলোঁ পত্ৰ, আঞ্চলিকৰ পৰা একো ৰিপ্লাই নাই। আঞ্চলিকক দিলোঁ, আঞ্চলিকৰ পৰা একো নাপাই পেলাই আমি গৈ পেলাই জিলা পালোঁগৈ। জিলাত গৈ পেলাই মই জিলাৰ তেখেতক গগৈ বাপ বুলি এজন আছে প্ৰেচিডেণ্ট, তেখেতক গৈ পেলাই গৃহত মই লগ কৰিছোঁ। লগ কৰি তেখেতক গোটেই কথাই বিৱৰি ক'লোঁ। তেখেতে ক'লে যে এইটো বৰ ডাঙৰ কথা নহয়, সাধাৰণ বস্তু, মই আঞ্চলিকলৈ ফোন কৰি দিম, বস্তুটো তাতে ছল্ভ হৈ যাব। তাৰপিছতে একো ছল্ভ নোহোৱাৰ পিছত লাষ্টত গৈ পেলাই আজি কিছুদিনৰ আগতে এখন আমাক আঞ্চলিকে পত্ৰ দিলে যে আমাৰ গৃহত মানে পুৰণা ঘৰত যে মানে যুগশ্ৰেষ্ঠ নাম এভাগ পাতিব লাগিব, যিটো ৰিষাৰ নামত আমাৰ গৌতম বুঢ়া ফেমিলি উপস্থিত থাকিব লাগিব। তাৰমানে তেওঁলোকে এইটো দেখুৱাই দিলে যে আমাকে আকৌ মানে পুনৰ আমাৰ দোষী সাব্যস্ত কৰি আমাক নাম পতাৰ সিদ্ধান্তটো তেওঁলোকে একপক্ষভাৱে ল'লে। তেওঁলোকে সিদ্ধান্ত লৈছে যুগশ্ৰেষ্ঠ নাম পাতিম বুলি, আৰু য'ত আমি উপস্থিত থাকিব লাগিব। গতিকে আমি মানে সেইটো এতিয়ালৈকে মানি ল'ব পৰা নাই, যিটো বিষয়ে তেওঁলোকে কৈছে। আমি ভাবিছোঁ যে আমি ভুল নকৰাকৈ, যদি ভুল কৰিলেহেঁতেন স্বইচ্ছাই আমি গৈ তামোল পানী সেৱা এটা কৰি পেলাই যে আমাৰ ভুলক ক্ষমা কৰি দিয়ক বুলি আমি ক'লোহেঁতেন, কিন্তু আমাৰ দৃষ্টিকোণৰ পৰা আমি ভবা নাই যে আমাৰ এইটো ভুল হৈছে। সেইখিনি কথা। তাৰপিছত মেইন কথাটো কি হ'ল, তাৰপিছতে মাৰ মেণ্টেলি বহুত প্ৰেছাৰত পৰিলে। যিগৰাকী মানুহ আগতে শনিবাৰে নামঘৰলৈ যায়, কোনো অনুষ্ঠানলৈ নাযায়, তাৰপিছতে গোটেই ভাদ মাহটো মা নামঘৰলৈ যাব নোৱাৰিলে। মাৰ মেণ্টেল ডিপ্ৰেশ্যনত পৰিলে, চুগাৰ প্ৰেছাৰ বাঢ়ি গ'ল। এতিয়া মাৰ ট্ৰিটমেণ্টত চলি আছে ডিব্ৰুগড়ত। মই 3-4 বাৰ আপ ডাউন কৰি আছোঁ, ৰেকৰ্ডখিনি আছে আমাৰ ওচৰত, মেডিকেল ৰেকৰ্ড। এতিয়া আমাৰ ট্ৰিটমেণ্টৰ আগৰ মাৰ যিজনী মানুহ ৱেইট আছিলে, সেই মানুহজনী ৱেইটটো যথেষ্ট পৰিমাণে কমি গৈছে। মানে সেইটো মেণ্টেল হাৰাচমেণ্ট এটা পালে মানুহগৰাকী এই বৃদ্ধা বয়সত। তাকো তেখেত প্ৰধান শিক্ষয়িত্ৰী আছিলে, আৰু ক'ভিডৰ সময়ত ইভন মায়ে ADC কৰি পেলাই নিজে 50,000 টকা পেঞ্চনৰ পৰা দিছেগৈ। মায়ে মোক সুধিছিলে ৰংদৈ 116 নে 17 নং পাহৰিছোঁ, ৰংদৈ যুগনীয়া নৱ প্ৰাথমিক। মূল বিষয়বস্তু এইটোৱে। তাকে আপোনালোকক আইনী ব্যৱস্থাটোৰ কথাটো অলৰেডি চিন্তা কৰিছোঁ, মই এডভকেটৰ লগত কথাও পাতিছোঁ।
কথা পতাৰ পিছত সিদিনাখন এজনে ক'লে যে প্ৰথম আপোনালোকে চেনেলটোকে কথাটো পাতি লওক, তাৰপিছত বাকীখিনি হেৰি কৰক, যদি চাই লওঁ কি হয় কি মেলে। আমিতো বিচৰা নাই যে সংঘৰ বদনাম হওক, কাৰণ আমি নিজে সংঘৰ সংগী। আমি বিচৰা নাই যে আমাৰ কিবা এটা বদনাম হওক, বদনাম হোৱাটো আমি নিবিচাৰোঁ। কিন্তু বস্তুটো ভালে ভালে হৈ যোৱাটো ভাল আছিলে, এটা মানে যে আমাক বস্তু উইথড্ৰ কৰি লোৱা হেঁতেনো হয়,